এপ্ৰিল ফুলছ ডে এইটো হৈছে এনেকুৱা এটা দিন যিটো দিনত তোমালোকে নিজৰ পৰিয়ালৰ সদস্য বন্ধুবৰ্গ সহপাঠী সহকৰ্মী সকলোৰে লগত ধেমালি কৰাৰ সুবিধা পোৱা কিন্তু এই দিনটো ঠিক কেনেকৈ আহিল ইয়াৰ আটাইতকৈ জনপ্ৰিয় থিয়ৰিটো হ'ল যে এই দিনটোৰ আৰম্ভণি 1582 চনৰ আশে-পাশে হৈছিল সেই সময়ত ফ্ৰান্সে গ্ৰেগৰিয়ান কেলেণ্ডাৰ গ্ৰহণ কৰা নাছিল তেতিয়া তেওঁলোকে 8 দিনৰ বাবে 25 মাৰ্চৰ পৰা 1 এপ্ৰিললৈকে নতুন বছৰ উদযাপন কৰিছিল যেতিয়া তেওঁলোকে নিজৰ কেলেণ্ডাৰ ব্যৱস্থা সলনি কৰিলে তেতিয়া এই 8 নম্বৰ দিনটো 1 এপ্ৰিলৰ পৰা 1 জানুৱাৰীলৈ সলনি হ'ল কাৰণ তেওঁলোকৰ হাতত ইন্টাৰনেট ফোন সোশ্যাল মিডিয়া আদি একো নাছিল সেয়েহে বহুতে বছৰ ধৰি এই পৰিৱৰ্তনৰ কথা গম পোৱা নাছিল আৰু সেই লোকসকলে এপ্ৰিল মাহতেই নতুন বছৰ উদযাপন কৰি থাকিল যিসকলে পৰিৱৰ্তনৰ বিষয়ে অৱগত হৈছিল তেওঁলোকে এই অজ্ঞাত মানুহবোৰক জুকাবলৈ ধৰিলে লাহে লাহে এই ধেমালিবোৰ এপ্ৰিল মাহৰ প্ৰথম দিনটোত কৰাৰ পৰম্পৰালৈ পৰিণত হয় আৰু তাৰ পাছত আন দেশলৈও বিয়পি পৰে তেন্তে আজি কি শিকিলা